হেল্ল' এভৰিৱান, হয়তো সকলো ভালে আছে। আজি আপোনালোকক এবিধ বিশেষ হাঁহ দেখাবলৈ লৈ যাম। আহকচোন মোৰ লগতে বলক। কেনাডা গেজবোৰ 24 বছৰ জীয়াই থাকে আৰু এই 24 বছৰৰ 20 বছৰ মানে সিহঁতে একেলগে কাপল হিচাপে থাকে। ইহঁত মাইগ্ৰেটৰী বাৰ্ড আৰু ছামাৰত কেনেডাতে থাকে আৰু উইণ্টাৰত ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ আৰম্ভণিমানৰ ভিতৰত সিহঁতে গৰম জেগালৈ গুচি যায়। গৰম জেগা মানে প্ৰায় নৰ্থ আমেৰিকাৰ ছাউথৰ ফালে যায় আৰু কেতিয়াবা ইউৰোপতো ইহঁতক দেখা যায় যোৱা। নৰ্থ আমেৰিকাত প্ৰায় 7 মিলিয়ন কেনাডা গেজ আছে। ইহঁত 30ৰ পৰা 43 ইঞ্চিলৈ দীঘল হয় আৰু ডেউকা মেলিলে ইহঁতৰ প্ৰায় 50ৰ পৰা 73 ইঞ্চিমান উইং স্পেনটো হয়। মতাবিলাকৰ ওজন 2 কেজি 600 গ্ৰামৰ পৰা 6 কেজি 500 গ্ৰামলৈ হয় আৰু মাইকীবিলাকৰ ওজন 2 কেজি 400 গ্ৰামৰ পৰা 5.5 কেজি মানলৈকে হয়। ইহঁতে ফ্ৰেছ ৱাটাৰৰ ওচৰত থাকি ভাল পায়। ইহঁতে আৰবান এৰিয়াত থাকে আৰু যিবোৰ জেগাত খেতি বাতি হয় সেইবোৰ জেগাত থাকি ভাল পায়, কাৰণ তাৰ পৰা যথেষ্টখিনি খোৱা বস্তু ইহঁতে পায়। ইহঁতে পোক পৰুৱা, মাছ, গ্ৰীণ ভেজিটেবল আৰু বিশেষ প্ৰকৃতিৰ ঘাঁহ এবিধ খায় সিহঁতে। তাৰোপৰি মাইগ্ৰেশ্যনৰ সময়ত যদি ৰাস্তাত সিহঁতে হুইট, ৰাইচ বা কৰ্ণ জাতীয় বস্তু পায় সেইবোৰ বস্তুও খায়। মাইগ্ৰেশ্যনৰ সময়ত সিহঁতে যিটো ৰুট লয়, এনেকুৱা ধৰণৰ ৰুট লয় যাতে যিটো ৰুটেদি গ'লে সিহঁতে সেই ৰাস্তাত খোৱা বস্তু পায়। আৰু মাইগ্ৰেশ্যনৰ সময়ত সিহঁতে এটা গ্ৰুপত থাকে আৰু সেই গ্ৰুপ হিচাপে সিহঁতে যায় আৰু তাৰ ভিতৰত এটা সিহঁতৰ গ্ৰুপ লিডাৰ থাকে আৰু এই গ্ৰুপ লিডাৰটোৱে ঠিক কৰে কেতিয়া সিহঁতে যাব আৰু কেতিয়া সিহঁতে আহিব। মাইগ্ৰেশ্যনৰ সময়ত দেখা যায় যে সিহঁতে সদায় ভি শেপত উৰা মাৰে। ভি শেপত উৰা মাৰাৰ কাৰণ এইটোৱে হয় যে তেতিয়া সিহঁতে বতাহটো ৰেজিষ্টেঞ্চ কৰিব পাৰে আৰু এনেকৈ উৰা মাৰোঁতে যিটো ফ্ৰণ্টত থকাটোৱে বেছিকৈ বতাহ পায়, সেইকাৰণে সি ফ্ৰণ্টত থকাটো অলপ বেছিকৈ ভাগৰি যায় আৰু ভাগৰি গ'লে সেই ফ্ৰণ্টত থকা চৰাইটো পিছলৈ আহে আৰু পিছৰ পৰা বেলেগ এটা চৰাই গৈ পেলাই আগলৈ আহে আৰু এনেকৈ বাৰে বাৰে সিহঁতে টাৰ্ণ লৈ তেনেকৈ মাইগ্ৰেশ্যন কৰে। আৰু দেখা যায় যে এই মাইগ্ৰেশ্যনৰ পিছত সিহঁতৰ থাইৰয়ড হৰম'নটো বাঢ়ি যায়, যথেষ্টখিনি বাঢ়ি যায় আৰু এই থাইৰয়ড হৰম'নটো বাঢ়ি যোৱাৰ কাৰণে মাইগ্ৰেশ্যনৰ পিছত যিটো সিহঁতৰ ভাগৰ লাগে সেইটোৰ লগত সিহঁতৰ বডিটো কোপ কৰিবলৈ অলপ সুবিধা হয়। মাইগ্ৰেশ্যনৰ সময়ত ইহঁতে প্ৰায় 3000 ফুট ওপৰেদি উৰা মাৰে আৰু তদুপৰি দেখা যায় যে ইহঁতে 29,000 ফুট ওপৰলৈকে যাব পাৰে। এনেকৈ কেনেডা গেজ উৰা মাৰোঁতে প্লেনৰ লগত খুন্দা লাগি প্লেন এক্সিডেণ্ট হোৱা ঘটনাও আছে। আৰু এবাৰ 2009ৰ জানুৱাৰী 15 তাৰিখে
এই নিউয়ৰ্কৰ এয়াৰপৰ্টৰ পৰা এখন এয়াৰবাছ A320 হ'ব, সেইখন উৰা মাৰিছিলে। উৰা মৰাৰ পিছত এনেকুৱা কেনেডা গিজৰ এটা গ্ৰুপ এটাৰ লগত খুন্দা লাগিলে। খুন্দা লাগোঁতে কি হ'ল, এই দুইটা ইঞ্জিনৰ ভিতৰতে কেনেডা গিজ তাতে সোমাই যাওঁতে দুইটা ইঞ্জিনে বেয়া হৈ গ'ল। আৰু আল্টিমেটলি পাইলটে উপায় নাপাই পেলাই প্লেনখনটো ইঞ্জিনকেইটা চলা নাছিলে, তেতিয়া কোনোমতে আহি পেলাই হাডছন ৰিভাৰৰ ওপৰতে প্লেনখন লেণ্ড কৰিলে। আৰু প্লেনখনত প্ৰায় ক্ৰু মেম্বাৰ লগ লাগি 170জন আছিলে মানুহ, আৰু 170জনৰ ভিতৰত 170জনে বাচি গৈছিলে। কেনাডা গিজবোৰ এই পোৱালিবোৰ লৈ পেলাই যথেষ্ট প্ৰটেক্টিভ হয় আমাৰ মানুহৰ নিচিনা। আৰু সিহঁতে যেতিয়া কণী পাৰে, কণী প্ৰায় 2টাৰ পৰা 9টা কণীলৈকে কণী পাৰে। আৰু যেতিয়ালৈকে কণীৰ পৰা যেতিয়া পোৱালিটো নহয়, তেতিয়ালৈকে বিশেষকৈ মাইকীজনী এই কণীকেইটাৰ ওচৰতে থাকে, তাৰ পৰা লৰচৰ নকৰে। উইণ্টাৰৰ সময়ত কেনেডাৰ টেম্পাৰেচাৰ প্ৰায় -40 পৰা -50লৈকে যায় কেতিয়াবা। আৰু তেনেকুৱাৰ কাৰণে বিশেষ ধৰণৰ অলপ ডাঠ চাই জেকেট লাগে। আৰু বহুত জেকেটৰ কোম্পানীয়ে তেনেকুৱাই কি কৰে, কেনাডা গিজৰ যিটো পাখি থাকে, সেই পাখিবোৰ জেকেটৰ ভিতৰত দি দিয়ে, আৰু সেই জেকেটবোৰ যথেষ্ট লগা হয়। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবচোন। আৰু লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।